हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম টু আৱাৰ চেনেল। তো আজি তোমালোকৰ কাৰণে মই ডাইৰেক্ট ফেস কেম নকৰোঁ কাৰণ এইটো আমাৰ মেজাৰমেণ্ট দি পেলাই আমাৰ কৰিব লাগিব, ঠিক আছে। তো এক্সাৰসাইজ 1.4 চোৱা কি কৈছে, ক্ৰমাগত পৰিৱৰ্তনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত দেখুৱাব লাগে। তো সংখ্যাৰেখা দেখুৱাব লাগে যিহেতু সেইকাৰণে মই তিনিটা সংখ্যাৰেখা আঁকি দিছোঁ, যিহেতু এই তিনিটা দৰকাৰ আছে। তেন্তে চোৱা কি কৈছে 3.765 এইটো আমাৰ কি কৰিব লাগে, সংখ্যাৰেখাত দেখুৱাব লাগে। কেনেকৈ দেখুৱাবা চোৱা, এইটো 3.7 মানে ইয়াৰ পৰা তোমালোকে গম পাইছা যে 3তকৈ ডাঙৰ আছে আৰু 4ৰ ভিতৰতেই আছে, হ'ল মানে 3 আৰু 4ৰ মাজত আছে, হ'ল। এতিয়া তোমালোকে কি কৰিবা, যিহেতু দশমিকৰ পিছত কেইটা ঘৰ আছে, 3টা ঘৰ আছে, 1 2 3টা আছে, সেইকাৰণে কি কৰিব লাগিব, সেইকাৰণে তোমালোকে 3টা সংখ্যাৰেখা আঁকিবা, হৈছে। মই আঁকি দিছোঁ ইয়াত। আৰু এটা কথা মনত ৰাখিবা, এই সংখ্যাৰেখা যেতিয়া আঁকিবা টোটেল 11টা কি কৰিবা গড় বনাবা, এনেকৈ 1 সেন্টিমিটাৰ কৰি পেলাই 11টা বনাবা। 1 2 3 4 5 6 7 8 9 10 11টা, প্ৰত্যেককেইটা কৰি বনাবা, 11টা কৰি বনাবা, হ'ল। এইখিনি বুজি পাইছা। এতিয়া যিহেতু আমাৰ এইটো কি কৰিব লাগে, দেখুৱাব লাগে। প্ৰথমে তোমালোকে 3 ইয়াত কি কৰিবা, 3ৰ পৰা ষ্টাৰ্ট কৰিবা, 3 আৰু কি 4ৰ মাজত সংখ্যাটো ওলাব লাগে, হ'ল। এতিয়া চোৱা 3ৰ পিছত কি হয়, তাৰ দশমিক পিছত সংখ্যাটো 3.1 হয়, তাৰপিছত 3.2 হয়, 3.3 হয়, 3 কিমান হয় 4 হয়, তাৰপিছত 3 কি হয় 5 হয়, 3.6 হয়, 3.7 হয়, 3.8 হয়, 3 কি 9, তাৰপিছত কি হ'ব 4.0 মানে 40 মানে হয় 4.0 হয়, সেইকাৰণে ইয়াত 4 হ'ব। 3 আৰু 4ৰ মাজত তোমালোকে এইকেইটা সংখ্যা কি পাবা, দশমিক সংখ্যা কেইটা পাম, হ'ল। এতিয়া চোৱা আমাৰ যিহেতু দশমিকৰ পিছত কেইটা ষ্টেপ হৈছে, এটা সংখ্যা ওলাইছে, মাত্ৰ 7 লৈকে ওলাইছে, পিছৰ আৰু দুটা কি আছে ওলোৱা নাই, এইখিনিও আমাৰ দেখুৱাব লাগে। এতিয়া কি কৰিম চোৱা 3.7 ক'ত আছে, যিহেতু আমাৰ 3.7 পিছত আৰু কেইটা লাগিব, দুটা, সেইকাৰণে আৰু দুটা ষ্টেপ লাগিব। যিহেতু আমাৰ 7 লৈকে পাই গৈছোঁ, ক'ত পাইছা এইটো, যিহেতু আৰু বাকী দুটা আমাৰ লাগে, সেইকেইটা আমাৰ ওলাব হ'লে যিটো সংখ্যা আছে 3.7, এই সংখ্যাটো আৰু তাৰ পিছৰ সংখ্যাটো আকৌ কি কৰিবা, জুম কৰিবা। এইটো বাৰে বাৰে কৰি থাকিবা যেতিয়ালৈকে সংখ্যাটো নোপোৱা। এইটো ল'লে ভুল হ'ব, যিহেতু 3.7ৰ পিছৰ সংখ্যা ওলাব লাগে, সেইকাৰণে 3.7 আৰু তাৰ পিছৰ সংখ্যাটো কি কৰিবা ল'বা সদায়। এতিয়া এইখিনি আকৌ কি কৰিবা, জুম কৰি দিবা, ডাঙৰ কৰি দিবা। আকৌ এই এলিমেণ্টটা ঘৰত আছে 3.7 ইয়াত লিখিবা, আৰু 3.8টো আছে না একেবাৰে চুকত লিখিবা, হ'ল। এইখিনি লিখিলোঁ। এতিয়া 3.7 আকৌ 1, 3.72, 3.73 এক এক কৰি বঢ়াই দিলে হ'ল, 3.74, 3.75, 3.76, 3.77, 3.78, 3.79। এতিয়া আমি এইখিনি কৰিলোঁ। এই দুটা নাম্বাৰ আমি দীঘল কৰি টানিলে এইকেইটাৰ ভিতৰত এইবিলাক সংখ্যা পোৱা যাব, হৈছে। এতিয়া চোৱা 3.7 দুটা সংখ্যা পাইছা দশমিকৰ পিছত, 3.76 ক'ত আছে, ইয়াত আৰু ইয়াত পাইছোঁ, এইটো আৰু এইটো। যিহেতু আমাৰ আৰু এটা সংখ্যা লাগে, 5 লাগে, দশমিকৰ পিছত 3টা সংখ্যা লাগে, যিহেতু আমি দুটা পাইছোঁ, কোনটো পাইছোঁ 76, এই যিটো 76 আছে এইটো আৰু তাৰ পিছৰ সংখ্যাটো ল'বা। আকৌ এই দুটা কি কৰিবা, জুম কৰিবা, যিহেতু আমাৰ 3টা লাগে, আকৌ এই দুটা কি কৰিবা, জুম কৰি পেলাই আমি এইটো সংখ্যা পাম। চোৱা কি হৈছে ইয়াত 3.76 আৰু এইটো কি আছে 3.77, 11টা কৰিতো গড় বঢ়াইছে তোমালোকে জানাই 1 সেন্টিমিটাৰ কৰি। তাৰপিছত চোৱা 3.76টো আগৰ পৰা আহিছিলে 1 লিখিবা, 3.762 লিখিবা, 3.763 লিখিবা এইটো পইণ্টক, 3.764 লিখিবা, 3.765 লিখিবা, 3.766 লিখিবা, 3.767 লিখিবা, 3.768 লিখিবা, 3.769, তাৰপিছত কি হয় 7, হ'ল। এইখিনি পাই গৈছোঁ। এতিয়া চোৱা 3.7ৰ পিছত কেইটা সংখ্যা পাই গৈছা, ইয়াত 3টা পাইছা, কিন্তু এই নাম্বাৰটো ক'ত আছে 765 পাইছোঁ নহয়। তো এইটো হৈছে আমাৰ উলিয়াবলগীয়া এনচাৰ, হৈ গ'ল। এইখিনি আমি পাই গৈছোঁ। এইখিনি আছিলে আমাৰ উলিয়াবলগীয়া উত্তৰ। চোৱা এইখিনি কি কৰিবা, এইটো যিটো নাম্বাৰ আছে 3.8 ইয়াৰ লগত এইটো কি কৰিবা, এনেকৈ দেখুৱাই দিবা, যিহেতু এইটো সংখ্যা হয়, এইটো মিনছ এইটো হয়, এইটো আমি জুম কৰিছোঁ, সেইকাৰণে যিটো আছে ইয়াত কি কৰি দিবা, টানি দিবা দাগটো,
আৰু এইফালে কি কৰিবা দাগটো কি কৰিবা টানি দিবা ইয়াতো কি কৰিবা এইখিনি দাগটো টানি দিবা হৈছে তো ফাইনাল এনসার আমি পাই গৈছো 3.765 ক'ত পাইছো ইয়াত পাইছো এটো হৈছিল আমাৰ এক নম্বৰ এনসার জাস্ট তোমালোকে মনত ৰাখিবা 3.765 কেইটা সংখ্যা আছে তিনিটা হেকাৰণ তিনিটা স্টপ হ'ব আৰু তোমালোকে ইয়াত সংখ্যা কেইটা ডট কে দি কেইটা দিবা 11টা দিবা টোটাল মোট টোটাল 11টা দিবা আৰু লগতে কি কৰিবা তোমালোকে যি সংখ্যা থাকে তাৰ পিছৰ সংখ্যা ধৰিবা যেহেতু 3 কৈছে 3 ৰ পৰা স্টাৰ্ট কৰি 4 ৰ ভিতৰত এই সংখ্যাটো পাবা ঠিক আছে তাৰ পিছত 7 পাইছা 7 ক'ত 7 ৰ পৰা 7 8 এই দুটা ডাঙৰটো লবা সদায় যিটো সংখ্যা আছে এইটো লৈ পেলাই তাৰ ডাঙৰ আকৌ চোৱা 7 6 পাইছা এইটো সংখ্যা আৰু তাৰ পিছৰ সংখ্যাটো লবা আৰু তাৰ পিছত এই জুম কৰি পেলাই আমাৰ 6 5 পাই গৈছো নহয় আৰু দৰকাৰ নাই দুটা সংখ্যা লবলৈ এইটো আমাৰ উলিয়াবলগীয়া ফাইনাল এনসার Question number 2 কি কৈছে সোয়া এটো আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় সোয়া 4.26 ৰ ওপৰত কি আছে 12 আছে আৰু এই সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যা ৰেখা প্ৰদৰ্শন কৰিব লাগে ঠিক আছে তে কেনেকৈ কৰিবা যেহেতু 4.266 মানে কি বুজাইছে 4.26666 যেহেতু ওপৰত 12 আছে সংখ্যাটো কি হ'ব বাৰে বাৰে আহি থাকিব তো আমাৰ ইমান কেইটা দৰকাৰ নাই জাস্ট আমাৰ কিমানখিনি দৰকাৰ লাগে যে দশমিকৰ পিছত চতুৰ্থ স্থান লাগে মানে চাৰিটা সংখ্যা লাগে যেহেতু সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সোয়াইটো দশমিক আছে চতুৰ্থ মানে কি চাৰিটা এটা দুটা তিনিটা চাৰিটা পিছত আৰু 66 থাকিব আমাৰ এইখিনি দৰকাৰ নাই বাদ দিয়া এইখিনি আমাৰ কি কৰিব লাগে দেখুৱাব লাগে তো কেনেকৈ দেখুৱাম যেহেতু দশমিকৰ পিছত কেইটা আছে দশমিকৰ পিছত চাৰিটা সংখ্যা আছে আমাৰ কেইটা স্টেপ কৰিব লাগে এটা দুটা তিনিটা চাৰিটা স্টেপত কমপ্লিট হ'ব সো প্ৰথমে আমি এই তিনিটাত মই কৰি দি আছো কাৰণ টাইম বেছি যাব সেইকাৰণে মই প্ৰথমটো তোমালোকক দেখুৱাই আছো ইয়াত টোটাল কিমান 11টা গড় বনাবা প্ৰথমে ফাৰ্স্ট কাম কি কৰিবা 11টা গড় বনাবা সংখ্যা ৰেখাত সো সোয়াইটো এটা দুটা তিনিটা চাৰিটা 1 সেন্টিমিটাৰ কৰি পাঁচটা ছয়টা সাতটা আঠটা নয়টা 10টা 11টা হৈ গ'ল এইখিনি প্ৰথমে কাম কৰিবা 11টা কৰি কি কৰিবা গড় বনাব প্ৰথমে এতিয়া সোয়া তোমালোকে কি পাইছা তোমালোকে 4.2 এতিয়া 4 মানে কি 4 ৰ পৰা 5 ৰ ভিতৰ এই সংখ্যাটো আমি পাম 4 ৰ পৰা 5 ৰ ভিতৰ কাৰণ 4 আছে 4 ৰ পৰা 5 ৰ ভিতৰ আমি এই সংখ্যাটো ইয়াৰ ভিতৰত পাই যাম ঠিক আছে কি কৰিবা সোয়া ইয়াত যেটো প্ৰথম সংখ্যাটো আছে ইয়াত ধৰিবা 4 আৰু একেবাৰে লাষ্টত যেটো আছে ইয়াত কি কৰিবা 5 ধৰিবা এতিয়া এক এক কৰি কি কৰিবা ভৰাই দিবা মানে পইণ্টৰ পিছত 0.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 4.9 তাৰ পিছত কি আহিব 5 আহিব হৈছে যেহেতু 4.9 ৰ পিছত হ'ব তোমাৰ 5 হৈ যাব এতিয়া সোয়া 4 দশমিকৰ পিছত কেইটা সংখ্যা পাইছা দশমিকৰ পিছত এটা সংখ্যা পাইছো যত কি পাইছা 2 পিছত কি আছে 2 আছে নহয় এতিয়া সোয়া 2 ক'ত আছে ইয়াত আছে তেন্তে আমাৰ গোটেই কেইটা সংখ্যা ওলোৱা নাই আৰু কেইটা লাগে দৰকাৰ আৰু আমাৰ চাৰিটা দৰকাৰ লাগে সেইকাৰণে যেতিয়ালৈকে নোলাই যেটো সংখ্যা পাইছা 2 এইটো আৰু তাৰ লগৰটো কি কৰিবা লবা জুম কৰিবা এতিয়া এই দুটা কি কৰিবা জুম কৰি দিবা ইয়াৰ ভিতৰত এইখিনি সংখ্যা আছে হল যেহেতু 4.2 ইয়াত আছে নহয় ইয়াৰ পৰা তোমালোকে তাৰ লগৰ যেটো 3 আছে 2 আৰু 3 মাজত কি কৰিবা আকৌ জুম কৰিবা কি কৰিবা সোয়া 4.2 পাইছা আৰু এইফালে কি 4.3 ইয়াত 11টা আছে এতিয়া হ'ব 4.21 4.22 4.23 4.24 4.25 4.26 4.27 4.28 4.29 তাৰ পিছত কি হ'ব 4.3 হ'ব এতিয়া সোয়া এইখিনিৰ ভিতৰত কিমানটা সংখ্যা পাইছা দশমিকৰ পিছত দুটা সংখ্যা পাইছো আৰু দুটা সংখ্যা ক'ত আছে সোয়া 4.26 ইয়াত 6 ক'ত আছে ইয়াত আছে নহয় এইটো আৰু তাৰ লগৰ যেটো আছে এই দুটা কি কৰিবা আকৌ ম্যাগনিফাই গ্লাছৰ সহায়ত জুম কৰি দিবা এইটো আৰু এইটো এতিয়ালৈকে আমাৰ কেইটা লাগে আমাৰ দশমিকৰ পিছত 4টা লাগে যেহেতু দুটা পাইছা আৰু দুটা লাগে সেইকাৰণে যেটো সংখ্যা পাইছা 26 পাইছা আৰু হেতু আৰু তাৰ লগৰটো লবা আকৌ এই দুটা কি কৰিবা জুম কৰি দিবা সোয়া কি কৰিম এতিয়া সোয়া কি পাইছা 4.26 আৰু কি আছে এফালে 4.27 আছে এতিয়া এইখিনি কি কৰিম আমি এইখিনি কি কৰিম ইয়াত 4.261 ধৰিবা
4.262 ধৰিবা 4.263 ল'বা 4.264 ল'বা 4.265 ল'বা 4.266 ল'বা 4.26 তাৰপিছত 7 এক এক কৰি বঢ়াই দিলে হ'ল 4.268 4.26 তাৰপিছত কি আছে 9 হ'ব 4.269 এতিয়া তোমালোকে পাইছে দশমিকৰ পিছত কেইটা তিনিটা যেহেতু তিনিটা স্টেপত কি পাইছে তিনিটা সংখ্যা ওলাইছে এতিয়া চোৱা 3 নম্বৰ আমাৰ লাগে আৰু এটা লাগে 4.266 ক'ত আছে 4.266 এইটো আছে নহয় এই সংখ্যাটো আৰু তাৰ লগৰটো কি কৰিবা আকৌ জুম কৰিব লাগিব হৈছে এতিয়া আকৌ কৰা সেম প্ৰসেস এইটো আছে নহয় 4.266 ল'বা আৰু তাৰ পিছৰ সংখ্যাটো কি আছে 4.267 এতিয়া এই দুটা কি কৰিবা আকৌ জুম কৰি দিয়া চাৰিটা গড় পাই যাবা 4.266 এবাৰ 1 হ'ব 4.266 2 হ'ব 4.266 3 হ'ব 4.266 4 হ'ব 4.266 5 হ'ব 4.266 তাৰপিছত 6 আহিব 5ৰ পৰা 4.2667 আহিব 4.266 8 আহিব 4.266 আহিব তোমালোকে যিমান ডাঙৰ হৈ যায় এনেকৈ বেকা কৰি দিবা তেতিয়াহলে ঠাইটো ওলাই যাব হৈছে এতিয়া চোৱা আমাৰ ওলাব লাগে কি 4.2666 এতিয়া দশমিকৰ পিছত চাৰিটা সংখ্যা ওলাইছে আৰু এই সংখ্যাটো ক'ত আছে 266 এইখিনি আছে এতিয়া এইখিনি পাই গৈছে আৰু দৰকাৰ নাই দুটা ল'বলৈ যিটো পাইছা এইটো হৈছে আমাৰ উলিয়াবলগীয়া এনসাৰ এতিয়া কি কৰিছা তোমালোকে যে এই দুটা সংখ্যা জুম কৰিছা তোমালোকে কি কৰি দিয়া ইয়াত আন্ডাৰলাইন কৰি দিয়া প্ৰথমটো কি আছে 4.3 এইফালে 4.32 এইফালে দেখাই দিয়া এনেকৈ ডট 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 দি দিয়া আৰু 4.27 এইটো আছে নহয় এনেকৈ কি কৰি দিবা জইন কৰি দিবা এইটো বুজাইছে মানে এই দুটা সংখ্যা আকৌ কি কৰিছে টানি ডাঙৰ কৰি দিছা হৈছে এইফালে আছে এইটো কৰিলে আৰু দেখা ধুনীয়া লাগিব হল এইফালে এইফালে হৈ গ'ল আৰু লাষ্ট আছে এইটো কৰিলে আমাৰ পুৰা ধুনীয়া হৈ গৈছে হৈছে এইটোৱে আছিলে কুৱেশ্যন নম্বৰ 2 ৰ 4.26 ৰ ওপৰত বাৰ থকা চতুৰ্থ দশমিক এইটো আছিলে আমাৰ এনসাৰ যেটো তোমালোকে অলপ প্ৰেক্টিস কৰিলে পাৰি যাবা হৈছে এই ধৰণৰ কুৱেশ্যন যদি এক্সামত আহে তোমালোকে 100% কৰি আহিব পাৰিবা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে তেতিয়া লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে ধন্যবাদ